2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈছে আৰু অহা নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি জিকিবৰ কাৰণে আমি প্ৰয়াস আমাৰ আৰম্ভ হৈছে। এইকাৰণে আমাৰ সাংগঠনিক কাম পাব্লিক মিটিং গোটেইটো চলি আছে যাতে আমি কোকৰাঝাৰ অহা দিনত যাতে ভাৰতীয় জনতা পাৰ্টি UPL জোট জিকিব পাৰে। এইটো মই নাজানো, আমি এইটো জানো যে যোৱা 2014 আৰু 19 ইয়াত NDA জিকা নাই, বেলেগ প্ৰাৰ্থী ইয়াৰ পৰা জিকিছে। এইকাৰণে অহা দিনত NDA ইয়াৰ পৰা জিকিব পাৰে, কোকৰাঝাৰত NDA ৰিপ্ৰেজেণ্টেটিভ জিকিব পাৰে, সেই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি কাম কৰি আছে। আৰু নিশ্চিতভাৱে যি ৰাইজৰ যি আমি ফিলিংছটো গম পাই আছোঁ, এইটো আমি ক'ব পাৰোঁ যে কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি 2024 নিশ্চিতভাৱে হ'ব। বহুত উৎসাহ আছে কাৰ্যকৰ্তাবিলাক কোকৰাঝাৰ আগত যি অৱস্থাৰ পৰা এতিয়া যিমান বিকাশ যিমান উন্নয়ন যি শান্তি ঘূৰি আহিছে, এইকাৰণে সেইটো নৰেন্দ্ৰ মোদীজী আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে হৈছে। কোকৰাঝাৰত আমি ভবা নাছিলোঁ কেতিয়া যে কোকৰাঝাৰত ইমান উন্নয়ন হ'ব, ইমান ডেভেলপমেণ্ট হ'ব। আজি মেডিকেল কলেজ, আজি কোকৰাঝাৰত য'তে যাওঁ ডেভেলপমেণ্ট বহুত কাৰ্যকৰ্তাই আমাক কৈছে। ইয়াত মেডিকেল কলেজ হৈছে, ডুৰাণ্ড কাপ হৈছে, ডুৰাণ্ড কাপৰ মেচ ইয়াতে হৈছে, উন্নত মানৰ ষ্টেডিয়াম হৈছে, মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ হৈছে, বহুতখিনি দলং ৰাস্তা পথ এইবিলাক হৈ আছে। সেইকাৰণে কাৰ্যকৰ্তা আৰু ৰাইজ সবৰ মাজত বহুত উৎসাহ ভাৰতীয় জনতা পাৰ্টিলৈ আৰু নৰেন্দ্ৰ মোদীলৈ আছে। সমষ্টিৰ বিধায়ক মাননীয় কৌশিক ৰায় ডাঙৰীয়া আহিছে। এইটো এটা দলীয় কাৰ্যসূচী। আমাৰ কোচুগাঁও মণ্ডলৰ পৰা 4টা VCDC এইটো মানে সব জায়গাতে হৈ আছে। আমি আমাৰ যি 5টা বিধানসভা সমষ্টি আছে, 5টা বিধানসভা সমষ্টিতে এনেকৈ 4টা 5টা VCDC লৈ আমি এখন পাব্লিক মিটিং কৰি আছোঁ। আৰু আমি আমাৰ কাৰ্যকৰ্তাৰ লগত আগন্তুক লোকসভা নিৰ্বাচন আমি কেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ 2024 প্ৰধানমন্ত্ৰী ৰূপে আমি তেখেতক জিকাই আনিব পাৰোঁ। তো এইটো লৈ এখন আমাৰ সংকল্প যাত্ৰা চলি আছে। আৰু লগতে আমি আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাৰ কি অসুবিধা হৈ আছে তেওঁলোকৰ কাম কৰোঁতে, আৰু তেওঁলোকৰ আমি কেনেকৈ আৰু পাৰ্টিত মজবুত কৰিব পাৰোঁ, তো এইবিলাক আলোচনালৈ এই বৈঠকটো হৈ আছে আমাৰ গোটেই LACত আৰু প্ৰতিটো মণ্ডলত। চাওক, কোকৰাঝাৰ সমষ্টিলৈ আমি MP কেণ্ডিডেট আমিতো নিশ্চয় বিচাৰিম যে আমাৰ নিজৰ দলৰ ইয়াতে কেণ্ডিডেট হওক, আৰু আমি নিশ্চয় বিচাৰিম যে আমাৰ দলৰ পৰা এইবাৰ কোকৰাঝাৰত মানে আমি MP এজন দিল্লীলৈ পঠাব পাৰোঁ বিজেপিৰ ফালৰ পৰা। মই যিমানখিনি ভাবোঁ, হীৰা শৰণীয়া নামটো আজিৰ দিনত কোনোবাই গম পায় নেকি। তেওঁ এটা ধূমকেতু, তেওঁ ধূমকেতুৰ নিচিনা আহিছে, ধূমকেতুৰ নিচিনা গুচি গৈছে। মইতো ভাবোঁ তেওঁ যদি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰে তেওঁ 5000 ভোট পাব না নাই, এইটো আশংকা আছে।